অনুষ্ঠানসমূহ কৰিবলৈ লাগিব সম্পূৰ্ণভাৱে প্ৰটকলসমূহ মানি মুখত মাস্ক পিন্ধি সবে যাতে অনুষ্ঠান চাব পাৰে সেইখিনিৰ দায়িত্ব সম্পূৰ্ণভাৱে প্ৰশাসনৰ হয় আমাৰ এগ্ৰিমেন্ট থাকে আমি সময়ত উপস্থিত হ'বই লাগিব আমাৰ হেতু এগ্ৰিমেন্ট থাকে নিশ্চয় প্ৰিয়ংকা ভৰালী কথাটো হ'ল মই আপোনাৰ ওচৰলৈ আজি এই অনুষ্ঠানত আহিছো বিশেষ এটা বেলেগ কাৰণত মই আপোনাক উত্তৰ দিবলৈ অহা নাই মই ৰাইজক উত্তৰ দিবলৈ আহিছো কাৰণ বস্তুটো হেদিনাখন আপোনালোকৰ অনুষ্ঠানটোত যি ধৰণে প্ৰদৰ্শন কৰিছে সেই সময়খিনিত আপুনি এবাৰ অন্তত যি আমাক দুগৰাকীকে আপুনি দেখুৱাইছে যে অনুষ্ঠান কৰিছে মই পাতিম না মই পাতিব লাগিব আপুনি মোক ৰখাব নোৱাৰে মই আজি ইয়ালে আহিছো হেতু কথাৰ কাৰণে মই আপোনাক হেতু কথা এতিয়াই খুদিব বিচাৰিছো আপুনি মোক এটো কথা উত্তৰ দিয়ক আপুনি মোক এটো কথা উত্তৰ দিয়ক যে আপুনি কেখিনি সময়ত অনুষ্ঠানটো কৰোতে আপুনি ফোন লাইনত কিয় নললে প্ৰিয়ংকা ভৰালী মোক কথা আপুনি ফোন লাইনত কিয় নললে আপুনি এবাৰ কিয় নুখুদিলে যে আমি কি পৰিস্থিতিত গান গাইছো আপুনি গম পাইছে নেকি কি পৰিস্থিতিত আমি ষ্টেজত উঠিছো আপুনি কোনো কথা গম নোপোৱাকে সম্পূৰ্ণভাৱে আপুনি জ্ঞাত নোহোৱাকে আপুনি এনেকে কৈ দিছে যে এছান এনেকুৱা শিল্পী যোনে ফাংচনৰ নামত বেপাৰ কৰিছে আপুনি আমাৰ অনুষ্ঠানটো পৰিবেশন কৰা বা আমাৰ কামটো বেপাৰ বুলি কেনেকে ক'ব পাৰিব প্ৰিয়ংকা ভৰালী মোক ক'বলৈ দিয়ক আপুনি বেপাৰ বুলি ক'ব নোৱাৰে আপোনাক ক'বলৈ দি মোক এটা ডাঙৰ প্ৰশ্ন আপুনি বেপাৰ বুলি ক'ব নোৱাৰে আপোনাৰ অধিকাৰ নাই আপোনাৰ অধিকাৰ এটো আছে যে কি হৈছে দেখুৱাওক আপুনি এখন সোশ্যাল প্লেটফৰ্মত বহি আপুনি বিহু শেষ কৰিছে ক'ব নোৱাৰে আপুনি এছপি কি আমি বেপাৰ কৰিছো আপুনি এটো কথা ক'ব নোৱাৰে প্ৰিয়ংকা ভৰালী মই খুদি আপোনাৰ হিচাপে আমি শিল্পী নহয় আৰু মইও কেতিয়াও নিজকে শিল্পী বুলি নেমানো কাৰণ শিল্পী হ'বলৈ বহুত যুগ লাগিব আমি এগৰাকী কণ্ঠশিল্পী হিচাপে মানুহৰ মাজত গৈ দুই এটা গান গাই ভাল পাওঁ কিন্তু আপোনালোকে এটা অনুষ্ঠানত বেপাৰ কৰিছো বুলি শব্দটো ইউজ কৰিব নোৱাৰে আৰু আপুনি এইটো কথা কৈছে মই নিজ কাণেৰে শুনিছো এইটো কথা কৈছে আপুনি যে কেইগৰাকীমান এনেকুৱা কণ্ঠশিল্পী যোনে বেপাৰ কৰিছে নেকি ফাংচনৰ নামত আপুনি এইটো কথা ক'ব নোৱাৰে প্ৰথম মোৰ প্ৰশ্ন উত্তৰ দিলো মই কম কোনে বেপাৰ কৰিছে কোনে বেপাৰ কৰা নাই আপুনি মই খুদিব বিচাৰিছো প্ৰিয়ংকা ভৰালী মই খুদিব বিচাৰিছো কবি প্ৰটকলত কি লিখা আছে বিহু অনুষ্ঠান সম্পৰ্কে আপুনি কওক আপুনি হেতু কথা আপুনি মোক কওক কথা যে প্ৰটকল অনুসৰি বিহু কমিটিখনে কি কৰিব লাগিছিল কি নকৰিল আপুনি কওক মঞ্চত উঠাৰ 10 মিনিটৰ আগত যেতিয়া মই সেই খবৰটো পাইছো পাওতে মই কমিটিৰ মানুহৰ লগত প্ৰিয়ংকা ভৰালী বহু সময় আছে এঘণ্টা সময় আপোনাক কথা পাতিবলৈ কমিটিৰ লোকক আপোনাক মই এঘণ্টা সময় দিছো প্ৰিয়ংকা ভৰালী কথা পাতিবলৈ পাইছো যে কি ধৰণে আপুনি গান গাবলৈ আপুনি আগবাঢ়িবলৈ গৈ আছে কিন্তু সেইখিনি সময়ত আমি এই মানুহখিনিক চাই পেলাই আপুনি এই মানুহখিনিক আমি এটা কেনেকে বুজাও সেই সময়খিনিত যদি আমাৰ অনুষ্ঠানটো মই বন্ধ কৰি দিও হে ৰাইজে যদি তাৰ মাজতে কোনোবাই যদি বেয়া পৰিস্থিতি সৃষ্টি কৰে তাৰ দায়িত্ব কিন্তু মই ল'বলৈ লাগিব বুজি পাইছে আপুনি কথা সেই পৰিস্থিতিৰ কথা আপুনি জানিব লাগিব পৰিস্থিতিৰ কথা জানি পেলাই আপুনি নিশ্চয় কম ভিতালী দাসৰ প্ৰসংগ নিশ্চয় পাতিম মই হেতু প্ৰসংগত আহিছো মই ইয়াত আপোনাৰ লগত কোভিডৰ এছপিৰ বিষয়ে পাতিবলৈ অহা নাই চৰকাৰে কি কৰি আছে আমি জানো চৰকাৰে ভালকে যিখিনি কৰি আছে আমি সন্মান সহকাৰে আমি গ্ৰহণ কৰিছো আজি অনুষ্ঠান বন্ধ কৰি দিছে তাতো আমি সন্মত জনাইছো কিয়নো এতিয়া হ'ব এই বিৰতি নল'ব আপোনালোকে বিৰতি কিয় লয় কথা পতাৰ লগে লগে বিৰতি কিয় লয় নিশ্চয় পাতিম সেই প্ৰসংগলৈ